Assamese Bollywood News Channel today আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই মানকে লৈ আহিছো আপোনালোকৰ বাবে এটি নতুন ভিডিও কেইদিনমান আগতে ঋতিক ৰচনক এজনী ৰহস্যময় নাৰীৰ লগত মিডিয়াই স্পট কৰিছিল আৰু তাৰে বিতং তথ্য আহি পৰিছে কাৰ লগত ঋতিক ৰচনে ডেটত আছিল আৰু বহুত কথা ভিডিওটোলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে আমাৰ ভিডিও এটা লাইক কৰি দিয়ক ঋতিক ৰচনক মিডিয়াই গাৰ্লফ্ৰেণ্ডৰ হাতত হাত ধৰি থকা কিছু মুহূৰ্তত স্পট কৰিছিল যেতিয়া দুইজনে মুম্বাই ৰেষ্টুৰেণ্ট এখনৰ পৰা ডিনাৰ কৰি ওলাই আহিছিল সেই ফটো নিউজ ভাইৰেল হৈ পৰিছিল সদ্যহতে জানিব পৰা গৈছে সেই ৰহস্যময় নাৰীগৰাকীৰ নাম সাবা আজাদ সকলোৱে আচৰিত হয় যে ঋতিক ৰচনে সাবা আজাদৰ লগত ডেটত আছিল বলিউডৰ ৰিপৰ্টাৰৰ হাতত ইয়াৰ আৰু তথ্য আহি পৰিছে ৰিপৰ্টাৰবোৰৰ মতে ঋতিক ৰচন আৰু সাবা আজাদ হলিডে ফুৰিব যাব ধৰিছে আৰু কিছুদিন আগতে গোৱাত এক সিক্ৰেট হলিডে ট্ৰিপত গৈছিল ইমান দিনে ঋতিক ৰচনে এই কথা পাব্লিক কৰা নাছিল কিন্তু লাষ্ট উইকেণ্ডত ঋতিক ৰচনে সকলোৰে ওচৰত সাবা আজাদক হাতত ধৰি কাৰত বহুৱাইছিল আৰু দুজনে ৰিলেশ্যনত থকা এটি ইংগিত দিছিল অৱশ্যে ঋতিক ৰচন আৰু সাবা আজাদ দুজনে ইয়াৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থাকে ইয়াৰ আগতে ঋতিক ৰচনৰ নাম কংকনা ৰাণাৱতৰ লগত হাঙুৰ খাইছিল আৰু ঋতিক ৰচনে সুজৈনক ইতিমধ্যে ডিভোৰ্স দিছে সুজৈনে বেলেগৰ লগত ডেটত আছে আৰু ঋতিক ৰচনৰ নাম বৰ্তমান সাবা আজাদৰ লগত হাঙুৰ খাইছে